নমস্কাৰ। ৰাতিপুৱাৰ ঘন কুঁৱলীৰ মাজত আমিবোৰ একেলগে আমাৰ চুবাদৰ গোটেইখিনি মানুহ ওলাই আহিছে। দাদা, বৌ, খুৰা, খুৰী, বৰমাহঁত মেজি জ্বলাবলৈ। মোৰ চেনেল জিবি মিক্স আছামৰ পৰা সকলোলৈ বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সদায় অগ্নিদেৱতাক প্ৰণাম কৰিছোঁ। মেজিৰ জুই তাপেই সকলোৰে মনৰ পৰা ৰোগ ব্যাধি দূৰ কৰি অহংকাৰ শূন্য কৰি এটা শান্ত সুন্দৰ নিৰ্ভেজাল মনৰ সৃষ্টি কৰক। মেজি জ্বলাই ঘৰ পালোহি। এতিয়া আমাৰ ঘৰৰ মন্দিৰত এনেকৈ প্ৰতি বছৰে বিহুৰ 1 তাৰিখে পূজা কৰে। পুৰোহিতে গোসানী লৈ আহে আৰু এনেকৈ সকলোবিলাক মানুহে ঠগি লৈ আহে আশীৰ্বাদ ল'বলৈ, সেৱা ল'বলৈ। এইটো আমাৰ বাবু হয়, মাকহঁতৰ লগত আহিছে, জেঠীয়েকহঁতৰ লগত আহিছে। আমাৰ ভতিজা আলহী আজি আমাৰ আহিছে, বৌহঁত আহিছে বহুত দিনৰ মূৰত। ইফালে এওঁলোকে চাহৰ ব্যৱস্থা কৰি আছে। আমাৰ ৰাইজসকল বহি আছে। এই আমাৰ খুৰাসকল বহি আছে। এইগৰাকী আমাৰ বৰমা হয়। এই বাবু পুৰা খেলি আছে মুক্ত মানে। এয়া আমাৰ ৰংকেইটাও আহিল। কৃষ্ণ কৃষ্ণ সকলোৱে চাহ খাই এতিয়া মাহ প্ৰসাদ খাই আছে। সকলোৱে আশীৰ্বাদ ল'লে, সেৱা ল'লে। এতিয়া আমাৰ পুৰোহিত বিদায় ল'লে, তেখেতে গোসানীত লৈ গ'ল, এতিয়া মহাপুৰাই লৈ গৈছে। ইফালে মাংস গোটাত ব্যস্ত। এতিয়া মোক ইতিমধ্যে কুটি বেছি শেষ কৰিলে। প্ৰত্যেকজনে কিবা নহয় কিবা এটা কৰি আছে। ইফালে এইটো দাদাই মাংস বনাই আছে, মুৰ্গী মাংস। গতিকে ভিডিঅ'টো আজিলৈ এনেকৈ সমাপ্ত কৰিব লাগিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।